প্ৰাগজ্যোতিষ প্ৰডাকশ্যনৰ অন্তৰ্গত বৃন্দাবন মঞ্চৰ দ্বাৰা যি মুখাশিল্প মাজুলীত দেখিবলৈ পোৱা যিখিনি মুখাশিল্প সেয়া আমি নগাঁও জিলাৰ হাতীচুঙৰ ব্ৰাহ্মণ গাঁৱৰ কেইজনমান যুৱক লগ হৈ যি সেই মুখাশিল্পৰ নিৰ্মাণ কৰা আমি প্ৰয়াস কৰিছোঁ। বিগত বৰ্ষৰ পৰা আমাৰ এই কাম আৰম্ভ কৰিছোঁ। যোৱা বছৰত আমি ৰাইজৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছোঁ আৰু এইবাৰো আমি ৰাসৰ বাবে যি প্ৰস্তুতি আমাৰ ইতিমধ্যে কৰি আছোঁ। আমি ইতিমধ্যে আমাৰ বহুখিনি বস্তু কাম কৰি শেষ হৈছে আৰু দুই এটা বস্তু আছে, সেইখিনি কৰিলে আমি আৰম্ভ কৰিব পাৰিম। যিহেতু আমাৰ 26 নৱেম্বৰৰ পৰা ৰাস উৎসৱ আৰম্ভ হৈছে আৰু আমাৰো সেইমতে চুক্তিবদ্ধ হৈছে, গতিকে আমি এতিয়া তীব্ৰ প্ৰস্তুতি চলাই আছোঁ। আৰু বিশেষকৈ ক'ব গ'লে সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ, কিয়নো আপোনালোকৰ সঁহাৰি অবিহনে আমি আগুৱাই যাব নোৱাৰোঁ। গুৰুজনৰ যি অপূৰ্ব সৃষ্টিৰ আজি অংকীয়া নাট, কেলিগোপাল নাটত যিসমূহ বস্তু আচলতে তাত প্ৰদৰ্শন কৰা হয়, মুখাশিল্পই হওক বা মঞ্চসজ্জা হওক, আমি সকলোবোৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰিব বিচাৰে, আমাৰ যোগাযোগ নম্বৰ হৈছে 9101292669 নম্বৰ, আপোনালোকে যোগাযোগ কৰিব পাৰে।